গাবলৈ গীতি কোনে গাব মোৰ বাওঁফালে গাব নে সোঁফালে আচ্ছা এইফালে নেকি এইফালে প্ৰথমতে এবাৰ শুনি চাম ঠিক আছে তাৰপিছত এইফালে আহিম এবাৰ শুনিলে ভাল লাগিব সকলোৰে পৰা হিমামিনু গীতাঞ্জলি স্কুল নহগামাতি হিগমিনু ৰঙা গয়া জিলা মাৰ ডিব্ৰুগড় বৰ ধুনীয়া হৈছে এটা হাত চাপৰি নিজৰ কাৰণে এবাৰ মোৰ সোঁফাললৈ আহিছোঁ সকলোৱে গাবনে বাৰু আচ্ছা এইটো ফলতকৈ কিন্তু মাতটো বেছি ওলাব লাগিব হ'ব শুনি চাওঁ হিমামিনু গীতাঞ্জলি স্কুল নহগামাতি হিগমিনু ৰঙা গয়া জিলা মাৰ ডিব্ৰুগড় বঢ়িয়া এতিয়া কোন জিলাত আছিলোঁ আমি তেন্তে অকণমান আমি সলনি কৰি গাম কি বুলি গাম জিলা মাৰ নগাঁও বঢ়িয়া এবাৰ নগাঁও অসমটো ডাঙৰকৈ গাব লাগে একেবাৰে জিলা মাৰ নগাঁও আচ্ছা এতিয়া সন্মুখত বহি থকা ৰাইজৰ পৰা এবাৰ শুনিলে বিৰাট ভাল লাগিব দুয়োফালে বৰ ধুনীয়া হৈছে গোৱা এবাৰ পেণ্ডেলৰ ভিতৰৰ ৰাইজসকলে গালে ভাল লাগিব গাবনে হাতেৰে মাতবোৰ শুনিলে ভাল পাম পিছফালৰ পৰাও হিমামিনু গীতাঞ্জলি স্কুল নহগামাতি হিগমিনু ৰঙা গয়া জিলা মাৰ নগাঁও জিলা মাৰ নগাঁও বিৰাট ধুনীয়া হৈছে থেংক ইউ চ' মাছ এটা নিজৰ কাৰণে হাত চাপৰি বজাই ল'ব লাগে বৰ ধুনীয়া গাওঁ গীতি সকলোৰে সহযোগ কৰিলে ভাল পাম পুনৰবাৰ থেংক ইউ জিলা ভাৰ ডিব্ৰুগড়